Hey guys, welcome back to my channel. মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। Guys, আজি আমি পেকিং স্টার্ট কৰিছো সাক তো ৰাতিপুৱা 7:30 বজাত ট্ৰেইন 7:41 নে 40 ট্ৰেইন আছে। এতিয়া ৰাতিপুৱা এবোৰ হামৰা সময় নাই, সেইকাৰণে আমি এতিয়া হামৰা স্টার্ট কৰিছো। বেয়া লাগিছে মান সোনকালে মানে আহিছোৱে যেন লাগিছে, এতিয়া যাবৰ হলে আইতাহঁতৰো বেয়া লাগি আছে। তাকে এতিয়া আমি পেকিং চেকিং কৰি লওঁ, জাষ্ট ৰাতিটোহে আছো, ৰাতিপুৱালৈ যামে আকৌ ট্ৰেইন। আপোনালোকক দেখাই আছো, ৰ'ব কি কৰো। কি আছো ন এলেহুৱা মানুহৰ কাম নামিব ইমান এলেহুৱা। পেকিং চেকিং কৰি অকণমান বস্তুখিনি সামৰি থৈ মই আৰু মামা ভাইটি অকণমান ওলাই আহিছিলোঁ। ওচৰতে আনন্দ মেলা হৈ আছে, মানে এনেই ফুৰিব আহিছিলোঁ। তাৰপিছত ক'লোঁ যে আনন্দ মেলালৈ যাওঁ, সেইকাৰণে আনন্দ মেলালৈ আহিলোঁ। আৰু ইয়াতে বহুত মিউজিক বাজি আছিলে, সেইকাৰণে মই আপোনালোকক সেই তাৰে ৰিয়েল মিউজিকটো বা শুনাব নোৱাৰিলোঁ। অলপ ভিতৰলৈ ওলাই আহিয়ে আমি দেখা পাইছোঁ দৈ ফুচকা বিক্ৰী কৰি আছে। মই দৈ নাখাওঁ, কিন্তু ইয়াতে মই অকণমান টেষ্ট কৰিলোঁ, একো দৈৰ গোন্ধই অহা নাই। আৰু চাওক ইমান ধুনীয়াকৈ সজাই দিছে। ইয়াতে কাজু আৰু কিচমিচ তাৰপিছত অকণমান এনেকুৱা এটা জেলি নিচিনা বনাইছে। আৰু ইয়াতে গাজৰ তাৰপিছত তিয়ঁহ এনেকুৱাকৈ কাটি দিছে আৰু বিভিন্ন ধৰণৰ বস্তু দি ভুজিয়া দিছে, মানে বিভিন্ন ধৰণৰ বস্তু দি সজাই দিছে। খাবলৈ ইমান টেষ্টি হৈছে নহয়, খুবেই ভাল লাগিছে। আৰু ওপৰতে দৈ দিছে আৰু এটা চাট মছলা নিচিনা দি দিছে। কি ক'ম, মইতো খুবেই বহুত ভাল পাইছোঁ। মই যিহেতু চাওক মই দৈ খাব একদম নোৱাৰোঁ, দৈ মানে গাখীৰৰ প্ৰডাক্ট মই নাখাওঁ, অকল ৰসগোল্লাৰ বাহিৰে মই একো তেনেকৈ খাব নোৱাৰোঁ। কিন্তু ইয়াত যে দৈ খালোঁ, মই একো গোন্ধই পোৱা নাই, খাব ইমান ভাল পাইছোঁ নহয়, কি ক'ম আৰু। তাৰপিছত এতিয়া মানে প্লেটিং হৈ গ'ল। আমি ফাৰ্ষ্টত 1 প্লেট ল'ম বুলি ভাবিছিলোঁ। তাৰপিছত মামাই মানে খাই ভাল পালে নহয়, মানে মামাহঁতেতো খায়ে থাকি দিয়কচোন। তাৰপিছত খাই ভাল পালে, তাৰপিছত এতিয়া আৰু 1 প্লেট আমি অৰ্ডাৰ কৰিলোঁ আৰু ইয়াতে খাই আছে। খুবেই টেষ্টি পাইছোঁ, খুবেই ভাল লাগিছে বুলি কৈছোঁ নহয়। মানে মই প্ৰথমবাৰ টেষ্ট কৰিলোঁ, মইতো খুবেই ভাল পাইছোঁ, একদম 100 মাৰ্কছ দিম মই ইয়াক, মানে খুবেই ভাল পাইছোঁ। চাওক মই খাই লওঁ আৰু আপোনালোকক দেখাইছোঁৱে, মই দেখাই আছোঁ। মোৰ ৰিয়েকশ্যনটো চাবচোন, মানে খাব নোৱাৰোঁ। মই ভাবিছোঁ গোন্ধ আহিব নেকি, নাই ঠিকেই আছে, খুবেই ভাল লাগিছে খাই। মই এনেকুৱা মানে কৈছোঁ নহয়, প্ৰথমবাৰ খালোঁ আৰু খাইতো ৱাও, কি ক'ম আৰু। মই এতিয়াও খাওঁ লাগি আছে, সেই ইমান ধুনীয়াকৈ বনাই দিছে মানুহজনে। আপোনালোকক দেখাইছোঁ, ৰ'ব চাই থাকক। আৰু এইজন খুৰাই মানে দৈ ফুচকা বনাই দিছে নহয়, হাতত যাদু আছে ক'ব গ'লে, এনেকুৱাই ক'ব লাগিব। আৰু খুবেই ভাল লাগিছে, খুবেই বুলি কৈছোঁ নহয়, খুবেই ভাল লাগিছে খাই। এতিয়া আমি মানে খোৱা বোৱা হৈ গ'ল, এতিয়া আমি যাব লৈছোঁ আৰু সেইটো টাইমত। আৰু এতিয়া আমি মেলাৰ পৰা ওলাই যাওঁ। ককা নাতিনীৰ মৰম চাওক। যিয়ে নহওক, ককা বহুতখিনি সুস্থ হৈ গৈছে, সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা। তাকে আজি লাষ্ট নাইট আমি একেলগে থাকিম, তাৰপিছত ৰাতিপুৱা বাই বাই। আৰু 7:30 মানত ট্ৰেইন আছে, আমি যাম আৰু সোনকালে উঠিব লাগিব। 7:40 পেকিং চলিব আমাৰ। এতিয়া পেকিং প্ৰায় হৈয়ে গৈছে, তেতিয়া ক'লোৱে। আৰু আমি আপোনালোকক ক'লোৱে, আমি এয়া প্ৰেক্টিচ কৰি দেখাই আছে, বহুখিনি সুস্থ হৈ গ'ল আৰু হাত পা লৰাই আছে। ককাই বোলে আপোনালোকক কিবা এটা ক'ব, কি কয় শুনকচোন, ময়ো নাজানো কি ক'ব, চাওকচোন। অসমৰ মানুহ ক'ব লগাও নাই, চব নিজৰে মানুহ ন। অসমত থাকি আছো,
ককা আৰু নাতিন নাগিন ককা অসমতে জন্ম তাৰপিছত ইয়াতে উঠি আহিলে মা তাৰ পৰা বিয়া দিয়াৰ পিছত আহিলে ৱেষ্ট মানে ফালাকাটাত তাৰপিছত ইয়াতে এতিয়া থাকে ককাই থাকে ছিকিমত ককাৰ তাতে ছিকিমতে ক'লোৱে আন এটা ব্লগত আপোনালোকক জনাইছোৱে তাতে মানে ব্ৰেইন ষ্ট্ৰক হৈছিলে আধা চাইড পেৰালাইজ হৈ গৈছিলে কিন্তু এতিয়া বহুখিনি ইম্প্ৰুভ হ'ল আৰু এতিয়া নৰ্মেল লাইফ লিড কৰি আছে গতিকে আৰু সুস্থ হওক এইটোৱে কামনা কৰোঁ ভালে থাকক তাকেই হে গাইজ এইখিনি চাওকচোন এবাৰ খেজুৰৰ গুড়ৰ মিঠাই হয় মিষ্টি হয় ৰসগোল্লা হয় খাবৰ কাৰণে বহুত টেষ্টি একদম পিয়'ৰ হয় ৱেষ্ট বেংগলত বা ফালাকাটাত ফেমাছ ৰসগোল্লা মিঠাইখিনি চাই খাওঁ খাওঁ লাগিছেনে বাৰু কোনে কোনে মিঠাই খাব ভাল পায় কমেণ্টত জনাবচোন তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব লাভ কৰিব